আমাৰ ইনকিউবেটৰত দিয়া হাঁহৰ কণীকেইটা মানে ফুটিবলৈ আৰম্ভ কৰিছে। একচুৱেলি আজি 29 দিন হ'ল, 28 দিনৰ দিনাই ফুটিছে। গতিকে আজি 29 দিন হ'ল। 29 দিনৰ দিনা ইহঁতে যেতিয়া ফাটি ওলোৱা নাই, আমি তাৰমানে হাতেৰে এনেকৈ আস্তে আস্তে ভাঙি দিওঁ। দেখিছেনে? এই কণীৰ বাকলটো একদম যাতে দুখ নাপায় সিহঁতে, আস্তে আস্তে প্ৰথমে আমি এই পিন এটা লৈছোঁ, পিনটো জোঙেৰে আস্তে আস্তে ভাঙি লৈছোঁ। তাৰপাছত হাতেদি আমি এনেদৰে গুচাই দিম। হাতেৰে আস্তে আস্তে এফালৰ পৰা গুচাই যাম। এনেকৈ তাৰমানে কেতিয়াবা কি হয়, সিহঁতে নিজে পূৰা ভাঙি ওলাই আহিব নোৱাৰে। তেতিয়া আমি হাতেৰে এনেকৈ ভাঙি দিব লাগে। এই বস্তুটো কি কাৰণত হয়, যেতিয়া অলপ হিউমিডিটিটো অলপ কম থাকে। আচলতে যেতিয়া আপোনাৰ হাঁহৰ কণী হ'লে 25 দিনৰ পাছত অলপ অলপ পানী স্প্ৰে কৰি থাকিব লাগে। পানী স্প্ৰে কৰি থাকিলে কণীটো তেতিয়া ভাঙাৰ কাৰণে সহজ হৈ যায়। ভিতৰ ফালৰ পৰা যেতিয়া প্ৰেছাৰ দিব, কণীটো সহজতে ভাঙি যায়। গতিকে আমি পানী দিয়া নাই, পানী নিদিয়াৰ কাৰণে অলপ এই প্ৰব্লেমটো হৈছে। পানীটো স্প্ৰে মাৰি থাকিলে বাকলিটো ঢিলা হৈ থাকে, তেতিয়া অলপ মানে ভাঙাৰ কাৰণে সুবিধা হৈ যায়। গতিকে আমি এতিয়া আস্তে আস্তে এনেকৈ তাৰমানে হাতেৰে ভাঙি দিছোঁ। এতিয়া কণীটো পৰা পোৱালি আমি এনেকৈ হাতেৰে ভাঙি ভাঙি উলিয়াই দিম। এইটো অলৰেডি দেখিছে পূৰা একদম গঠন পূৰা হৈ গৈছে। 28 দিন পাৰ হৈ গ'লতো, গোটেই গঠনটো হৈছে, কিন্তু সি কণীৰ পৰা ওলাব পৰা নাছিল। কণীৰ পৰা যেতিয়া নোলায়, তেতিয়া আমি এনেকৈ হাতেৰে ভাঙি উলিয়াওঁ। দেখিছেনে? গোটাই তাৰমানে ইয়াৰ গঠনটো পূৰা হৈ গৈছে অলৰেডি। হাঁহৰ কণী সাধাৰণতে 28 দিন 27 দিনত মানে ফাটা আৰম্ভ কৰে। আৰু কেতিয়াবা একদিন আগা পিছা হয় বস্তুটো, পোৱালিটো ওলাওঁতে হয়তো 29 দিনতো কেতিয়াবা ওলায় বা 27 দিনতো ওলায়, এনেকৈ একদিন আগা পিছা হয়। তেতিয়া যদি টেম্পাৰেচাৰটো অলপ কেতিয়াবা কম হৈ থাকে, তেতিয়া অলপমান আগা পিছা হৈ থাকে। দেখিছেনে? আমি ভাঙি দুয়োটা কণীৰ পৰা উলিয়াই দিলোঁ। দুয়োটা একদম মানে গ্ৰথটো চব ঠিকেই আছে সিহঁতৰ। আমি খালি কণীৰ পৰা ভাঙি সিহঁতক উলিয়াই দিলোঁ। এতিয়া ইহঁত মেচিনৰ ভিতৰতে থাকিব। মেচিনৰ ভিতৰত এনেকৈ 12-13 ঘণ্টা আৰু ৰাখি দিম। তাৰপাছতহে উলিয়াম মেচিনৰ পৰা। 12-13-15 ঘণ্টামান ৰাখি দিম। 15 ঘণ্টামান মানে তাপমানটো ইহঁতৰ পূৰা পাব লাগিবতো, গতিকে আমি 15 ঘণ্টামান ৰাখি দিম। ইনকিউবেটৰৰ পৰা হাঁহৰ পোৱালি ওলোৱাৰ পাছত প্ৰথম দিনা যত্ন কেনেকৈ ল'ব, তাকে অলপমান দেখুৱাই আছোঁ আপোনালোকক। এই দুটা পোৱালি মানে যোৱাকালি ৰাতি কণীৰ পৰা ওলাইছে। এতিয়া ইহঁতক আমি চিফটিং কৰিম। চিফটিং মানে ইয়াৰ পৰা উলিয়াই ল'ম এটা এটাকৈ। ইহঁতক আমি এতিয়া পোনপ্ৰথমে কি খুৱাম চাবচোন গাইজ। ইহঁতক আমি এতিয়া পোনপ্ৰথমে এইখিনি কুহুমীয়া গৰম পানীৰ লগত গুড় দিছোঁ, গুড় পানী ইহঁতক খুৱাম। চাবচোন এইটো এই ডাঙৰটো কিন্তু আগতে ওলোৱা দিয়ক গাইজ। এই সৰু দুটাহে আজি উলিয়াইছোঁ ইনকিউবেটৰৰ পৰা। এনেকৈ ভিজাই দিব মুখখন, এনেকৈ অলপ অলপকৈ খাব তাতে। ফাৰ্ষ্ট টাইম অলপ ভিজাই দিব লাগিব, তাৰপাছত অলপ অলপকৈ খাব। এই আস্তে আস্তে খোজ কাঢ়িব পৰা হৈছে। এইটো খাইছে ধুনীয়াকৈ, দেখিছেনে? এনেই ভিজাই দিব লাগিব ফাৰ্ষ্ট টাইম। ভিজাই দিয়াৰ পাছত ইয়াতে এবাৰ অভ্যাস হোৱাৰ পাছত নিজে নিজে খাব। এই ডাঙৰটো নিজে খাব যায়, দেখিছেনে? একে লাগে, গুড় পানীৰ সোৱাদ পাই না, দেখিছেনে? ডাঙৰটোৱে এইটো মাতি আছে।
এইটো মাতি আছে চবি খোজপই প্ৰথমে এনেকৈ অলপ পানী খুৱাব লাগিব পানী খোৱাৰ মানে 2-3 ঘণ্টামান পিছত আপুনি দানা খুৱাব লাগিব ইহঁতক পানী খোৱাৰ প্ৰায় 2-3 ঘণ্টামান পিছত এতিয়া পানী খোৱাৰ প্ৰায় 3 ঘণ্টামান হৈ গ'ল এতিয়া আমি অলপ অলপ ইহঁতক দানা খুৱাম দানা খোৱা অভ্যাসটো কৰাব লাগিব তাৰপিছত এইটো ডাঙৰ এইটো আগৰে আছিল এইটো আগতে ওলোৱা এইটো নিজে খাব পৰা হৈছে কিন্তু এই সৰু দুটা আস্তে আস্তে অলপমান মুখত একবাৰ লগাই দিলে খাব কিন্তু ফাৰ্ষ্ট টাইম অলপমান মুখত লগাই দিব লাগিব এই দেখিছেনে একবাৰ মুখত লগাৰ পাছত এইটো মানে খোৱা অভ্যাস কৰি যাব ওইটা কাগজ খাওয়া গিয়া রে নিজে নিজে খাইছে দেখিছেনে নিজে নিজে খুট মাৰি খাইছে নিজে খুট মাৰি খাইছে এইটো কৰিব লাগিব খা 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 দুখ লগাই দিয়ে মুখত লগাই দিয়ে নামান মুখখন মেলি নামান এতিয়া আমি এইটো চানাকেইটা থোৱাৰ কাৰণে ব্ৰুডিং ছেটআপ বনাইছোঁ কাৰ্টনৰ ভিতৰত লাইট এটা দিছোঁ লাইট এটা দি এনেকৈ আপোনাৰ কাপোৰ এখন পাৰি দিছোঁ দি পেলাই ইয়াতে এতিয়া আমি চানা দুটা থৈ দিম দুটা মানে আগৰো এটা আছে তো সেইটো তিনিওটা একেলগে থৈ দিম ইয়াতে ৰাখিম ইয়াতে মানে এতিয়া পানী খালে দানা খালে চব খুৱালোঁ খুৱাই অভ্যাস কৰালোঁ আজিৰ পৰা আস্তে আস্তে নিজে খাব আৰম্ভ কৰিব এতিয়া আমি ইয়াতে দিয়া ইয়াতে এই ডাঙৰটো আনি দিলোঁ তিনিওটা একেলগে ইয়াতে ধুনীয়াকৈ থাকিব তিনিওটা থাকিব ইয়াৰ ওপৰত এখন এতিয়া কাপোৰ আমি ধুনীয়াকৈ ঢাকি দিম যাতে গৰম হাৱাটো ওলাই আহিব নোৱাৰে যিখিনি মানে গৰম হাৱা উৎপন্ন হ'ব ওলাই আহিলে তাৰমানে ইহঁতে ঠাণ্ডা পাই যাব গতিকে গৰম হাৱাটো ওলাই আহিব নোৱাৰাকৈ ইয়াত এখন আমি এতিয়া কাপোৰ ঢাকি দিম এনেকৈ একদম দেখিছেনে কাৰ্টনটো পূৰা চাৰিওভাগে আমি ঢাকি দিলোঁ এনেকৈ ৰাখিলে কি হয় ইহঁতৰ মানে যিটো তাপমাত্ৰাটো ঠিকে পাই থাকিব আৰু কোনো ধৰণৰ মানে ঠাণ্ডাৰ কাৰণে অসুবিধা নহয় সদায় এনেকৈ ৰাখিব লাগিব